আমাৰ এই কবিতাৰ সেতুৰ এই লাইভ অনুষ্ঠানটোৰ পৰিচালিকা জেউতি দাস বাইদেউলৈ এটি অনুভৱ লিখিছিল দিলদাৰ হুছেইন দাদাই। জেউতি বাইলৈ বুলি এটি অনুভৱ লিখিছিল। আমাৰ এই কবিতা ক্ষেত্ৰৰ জোনবেলি তৰাৰ এই কবিতা ক্ষেত্ৰৰ লাইভ অনুষ্ঠানৰ পৰিচালিকা জেউতি দাস বাইদেউৰ লৈ বুলি এটি অনুভৱ লিখি পঠাইছিল দিলদাৰ হুছেইনে কলিয়াবৰ নগাঁৱৰ পৰা। তেখেতৰ কবিতাটো মই এইবাৰ পাঠ কৰি দিবলৈ বিচাৰিছোঁ। জেউতি দাস বাইদেউ যদি আছে জনাব। আপোনাৰ এই অনুভৱটি দিলদাৰ হুছেইন দাদাই মোলৈ প্ৰেৰণ কৰিছিল, পাঠ কৰিবলৈ চেষ্টা কৰিছোঁ। সৌন্দৰ্যৰ এই পৃথিৱীত আহিল অপ্সৰা, নাম লৈ জেউতি মোহময়ী প্ৰকৃতি আজি নিমাত তোমাৰ চেহেৰা চাই। তুমি ভুৱন ভুলোৱা পবিত্ৰ ফুলৰ সুবাস, নদীৰ কাষত তুমি যেতিয়া ৰখা নদীৰ কুলু কুলু শব্দই তোমাৰ গান গাই। পাহৰি যায় বৈ যোৱা মলয়া বতাহে ৰিপ ৰিপ সুৰত মাতে জেউতি। নদীৰ ঘাটত যেতিয়া তুমি ৰৈ থকা নাৱৰ কাষত হাজাৰ বেলি অস্ত যায় তোমাৰ ৰূপ চাই। জেউতি তুমি কোন আকাশৰ অপ্সৰা এবাৰ কোৱা, কি মায়া সৰা আছে তোমাৰ মুখত ত্ৰিভুৱন ত্ৰিভুৱন আজি মতলীয়া, ত্ৰিভুৱন আজি মতলীয়া। তুমি ভুৱনলৈ আহি আলোকিত কৰিলা কোন গ্ৰহৰ পৰা আহিছা এবাৰ কোৱা। নৈ পানীত যেতিয়া তুমি হাতেৰে পানী ছটিওৱা, পানীয়ে কয় ধন্য আজি মই তোমাৰ স্পৰ্শ। ৰঙা নীলা কলা হালধীয়া বগা বৰণৰ মিলা তোমাৰ সাজ পোছাক, মিচিকিয়া হাঁহিৰে কৰিলা ভুৱন মতলীয়া। মই তোমাৰ প্ৰিয় ভাইটি দিলদাৰ হুছেইন লিখিলো এটি কবিতা জেউতি তোমাৰ নাম। প্ৰকৃতি আজি লাজত ঈৰ্ষা তোমাৰ ৰূপ চাই। স্ৰষ্টাৰ সৃষ্টি তুমি সৰ্বসুন্দৰী জেউতি দাস তুমি। তোমাৰ মায়াবিনী চকু, দীঘল দীঘল চুলি, মায়াবী মুখ, তোমাৰ অৰ্মিত পানী। আজি মই দিলদাৰ হুছেইন তোমাৰ অনুৰাগী। দোৱা কৰো কুশলে থাকা তুমি, জীৱন হওক ৰঙীন তোমাৰ। এয়াই মোৰ কামনা, সুখত থকা তুমি আজীৱন, সুখত থকা তুমি আজীৱন। মানিছো দিলদাৰ হুছেইন দাদা, ইমান সুন্দৰকৈ এগৰাকী বাক লৈ জেউতি দাস বাইদেউক লৈ লিখা এটি সুন্দৰ অনুপম কাব্যিকতাৰে ভৰপূৰ এটি কবিতা। সঁচাকৈ কবিতাটো মই আগেও পঢ়িছোঁ, আজি মই পাঠ কৰিলোঁ। সঁচাকৈ কবিতাটো পাঠ কৰি এনেকুৱা লাগিল যেন মানুহৰ নিজৰ ককাই ভাই সম্বন্ধটো, তেজমঙৰ যিটো সম্বন্ধ, সেই সম্বন্ধতকৈ যেন এজন তেজমঙৰ নোহোৱা ব্যক্তিৰ লগতো যে ইমান ধুনীয়া এটা সম্পৰ্ক গঢ়ি উঠিব পাৰে, এই কবিতাটোৰ জৰিয়তে দিলদাৰ হুছেইন দাদাই প্ৰকাশ কৰিছে। আশা কৰোঁ সঁচাকৈ এই জেউতি দাস বাইদেউৰ লগত যেন